নমস্কাৰ বন্ধু বান্ধৱ সকলে মুহূৰ্তত দিব ওলাইছো বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চেষ্টা কৰাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এটা চেনেলটো সাবস্ক্রাইব কৰি ভিডিওতে এটা লাইক কৰি দিব। অতি আমাৰ প্ৰথমটো পূৰ্ণ খবৰটো হৈছে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মুছলমান নেতাৰ তালিকাত বদৰুদ্দিন আজমলৰ নাম হয়। বন্ধু বান্ধৱীসকল, বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী নেতাৰ তালিকাত বদৰুদ্দিন আজমল 14 500জন প্ৰভাৱশালী নেতাৰ তালিকাত সাংসদ বদৰুদ্দিন আজমল 2024 বদৰুদ্দিন আজমলে লাভ কৰিলে 147 সংখ্যক স্থান। দ্য মুছলিম 500 তালিকাত স্থান লাভৰ পাছতে দুগুৰিত আদৰণি আজমলক। আৰ্থজনক সহায় বিধায়নিক ক্ষেত্ৰত ভূমিকাৰ ওপৰত ভিত্তি কৰি এই স্থান আজমল লয়। বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত লগতে সামাজিক ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে এই সন্মান। অসমৰ পৰা সেৱা আগবঢ়া বিশ্ব দৰবাৰত আজমলৰ বিদায় জ্যেষ্ঠ। এই খবৰ বিয়পোৱাৰ লগে লগে উৎসৱমুখৰ পৰিৱেশ আজমল ফাউণ্ডেশ্যনৰ। বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী নেতাৰ তালিকাত বদৰুদ্দিন আজমল হয়। বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট 2 নম্বৰ খবৰটো হৈছে, খবৰটো চাই লওক। যিকোনো মুহূৰ্ততে ইজৰাইলক আক্ৰমণ কৰিব পাৰে ইৰাণে। হয় বন্ধু বান্ধৱীসকল, ইৰাণে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে। যিকোনো মুহূৰ্ততে ইজৰাইলক আক্ৰমণ কৰিব। আয়াতুল্লাহ আলী খেমেনিৰ মন্তব্যৰ পাছতে হাহাকাৰ বিশ্বত। সিৰিয়াৰ পৰা ইজৰাইলৰ আক্ৰমণৰ ভাবুকি। ইৰাণে প্ৰত্যক্ষভাৱে সহায় কৰিব হামাছ আৰু হিজবুল্লাহক। ইৰাণৰ ৰেজিষ্টেন্ট ফৰ্চ সাজু কৰি ৰাখিছে আক্ৰমণৰ বাবে। ইজৰাইলী সেনা গাজাত প্ৰৱেশ কৰিলে আক্ৰমণ কৰিব ইৰাণে। 3টা দিশৰ পৰা ইজৰাইলক আক্ৰমণৰ ব্লুপ্ৰিণ্ট। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ইজৰাইলে গাজা ষ্ট্ৰীপত আক্ৰমণ বন্ধ নকৰিলে ভয়াৱহ আক্ৰমণৰ হুংকাৰ ইৰাণৰ। ইৰাণৰ সুপ্ৰিম লিডাৰ খেমেনিৰ মন্তব্যৰ পিছতে সতৰ্ক কৰি দিয়া হৈছে ইজৰাইলৰ সেনাবাহিনীক। বহু ইছলামিক দেশত একত্ৰিত কৰি যুদ্ধৰ বাবে সাজু হৈছে ইৰাণ। ইৰাণৰ বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহও একে ভাবুকি দিছে। গাজা ষ্ট্ৰীপত ইজৰাইলৰ আক্ৰমণ সহ্য কৰা হ'ব। যদি আক্ৰমণ বন্ধ নকৰে তেন্তে 57খন ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হ'ব ইজৰাইলৰ বিৰুদ্ধে। সিৰিয়াৰ পৰাও যিকোনো মুহূৰ্ততে আক্ৰমণৰ সন্মুখীন হ'ব ইজৰাইলৰ। লেবাননৰ পৰা হিজবুল্লাহ সাজু হৈছে ইজৰাইলৰ আক্ৰমণৰ বাবে। ইৰাণ, লেবানন, সিৰিয়াৰ ইজৰাইলক দিছে 3টা দিশৰ পৰা আক্ৰমণৰ হুংকাৰ। ভয়ংকৰ হুংকাৰ দিছে। ইছলামিক দেশৰ ভাবুকিৰ পাছতে আমেৰিকাও লোৱা নাই নিজৰ স্থিতি। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ইতিমধ্যে লেবাননৰ পৰাও আক্ৰমণ অব্যাহত ৰাখিছে হিজবুল্লাহ। যিকোনো মুহূৰ্ততে ইজৰাইলক আক্ৰমণ কৰিব পাৰে ইৰাণে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ 3 নম্বৰ খবৰটো হৈছে, 3 নম্বৰ অতি আমাৰ ইম্পৰ্টেণ্ট খবৰটো হৈছে লগতে এটা ডাঙৰ খবৰ হৈছে প্ৰাৰ্থীৰ পৰা পইচা ল'বৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকাত ঘোষণা কৰিলে। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰাৰ্থীৰ পৰা পইচা ল'বৰ বাবে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বৰ তালিকা ঘোষণা কৰিলে। প্ৰাৰ্থীত্বৰ তালিকা ঘোষণা কৰিলে প্ৰাৰ্থীৰ পৰা পইচা অলপ বেছিকৈ ল'ব পৰা যায়। কংগ্ৰেছৰ গোটেই ছিষ্টেমটোৱে হৈছে পইচা লোৱা আৰু অতি গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধু বান্ধৱীসকল, চাই লওক। বৈধভাৱে হওক বা অবৈধভাৱেই হওক পইচা ল'ব লাগে। দল চলোৱা, চৰকাৰ চলোৱা কংগ্ৰেছৰ মূল লক্ষ্য নহয়, পইচা লোৱাহে কংগ্ৰেছৰ মূল লক্ষ্য। কংগ্ৰেছে দলৰ সহযোগী দলৰ ৰাজনৈতিক ধনক প্ৰকাশ কৰিছে এই মন্তব্য। অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকা। 2024 লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বিজেপি নেতাসকলৰ মিত্ৰজোঁট।